আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 65th জন্মদিন আৰু আজি সেই দিনটো থুলুংগাপুৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত অবজাৰ্ভ কৰিছে আৰু আমি সবে অংশগ্ৰহণ কৰিছোঁ। এই দিনটো এপছুৱে ষ্টুডেণ্ট ডে হিচাপে ছাত্ৰ দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু আমি চৰকাৰৰ তৰফৰ পৰাও বিটিআৰ চৰকাৰে আমি সেইটো এনাউন্স কৰিছোঁ যে এইটো আমাৰ হলিডে হ'ব আৰু ইয়াত আমি এই দিনটো আমি ভালকৈ উদযাপন কৰিম কাৰণ এই দিনটো আমাৰ পিছপৰা জনগোষ্ঠীবিলাকৰ কাৰণে এটা আদৰ্শৰ দিন। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই ষ্টুডেণ্ট হিচাপে তেখেতে যি সংগ্ৰাম চলাইছিলে এই সংগ্ৰামৰ দ্বাৰা আজি নামনি অসম বা এই পিছপৰা অঞ্চলবিলাক যথেষ্ট আগুৱাই যাবলৈ পাৰিছে। সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ অস্তিত্ব ৰক্ষাৰ কথা চিন্তা কৰিবলৈ পাৰিছে আৰু সেইকাৰণে আজি আমি বডোফাক সদায় স্মৰণ কৰিম আৰু তেখেতৰ যিটো নীতি আদৰ্শ লৈ পেলাই আমি সদায় আগবাঢ়িব লাগিব। আমি সমাজত হিংসা নিবিচাৰোঁ, জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ হোৱাটো আমি নিবিচাৰোঁ, কোনো জনগোষ্ঠীয়ে কোনো জনগোষ্ঠীৰ তলত ডমিনেট হওক এইটো আমি নিবিচাৰোঁ। সেইকাৰণে আমি তেখেতৰ নীতি আদৰ্শটো সদায় জীয়াই ৰখাৰ কাৰণে আমি কাম কৰি যাম আৰু এই বডোফাৰ 65th যিটো আমাৰ জন্মদিন ইয়াৰ উপলক্ষে মই সকলো অসমৰ ভাৰতৰ সকলো মানুহবিলাকক ৰাইজক মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সকলোলৈ মই ধন্যবাদ জনাইছোঁ। দাদা এই বডোফাৰ সমাধিস্থলী আজিও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পৰা নাই, আপুনি যিটো চৰকাৰ চলাই আছে চাওক যোৱা কেইবাবছৰ ধৰি সংগ্ৰাম চলি আছিলে, সেইকাৰণে বডোফাৰ যিটো গ্ৰেভিয়াৰ্ড সমাধি সেইটো উন্নতিকৰণ কৰা আমি সময় পোৱা নাছিলোঁ, কিন্তু তাত এখন চৰকাৰ আছিলে, এই চৰকাৰে যোৱা 17 বছৰে আমাৰ বডোফাৰ যিটো গ্ৰেভিয়াৰ্ড এইটো নেগলেক্ট কৰি আহিছে আৰু আমাৰ চৰকাৰ মাত্ৰ দুমাহে হৈছে। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে বডোফাৰ এই অঞ্চলতে এটা চেণ্টাৰ অফ এক্সেলেঞ্চি হ'ব বডোফাৰ নামত, যিটো নেকি কেন্দ্ৰীয় পুঁজিৰ দ্বাৰা নিৰ্মিত হ'ব আৰু ইয়াৰ লগে লগে থুলুংগাপুৰী যিটো বডোফাৰ সমাধিস্থল সেইটো আমি উন্নতিকৰণ কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু এই 2021 বডোফাৰ যিটো সমাধি এইটো উন্নতিকৰণ কৰা হ'ব আৰু তেখেতৰ যিটো নীতি আদৰ্শ সেইটো বড়োলেণ্ড অঞ্চলত সদায় চলি থাকে। ইয়াৰ কাৰণে আমি চৰকাৰীভাৱে কিছুমান পদক্ষেপ আমি ইয়াতে লোৱা হ'ব। ৰাজনীতি পথৰ আজি অহাকালি ছেকেণ্ড ফেজ কি আশা কৰে? চাওক আজি বিশেষকৈ মই ৰাজনীতিৰ কথা ক'ব বিচৰা নাছিলোঁ কাৰণ বডোফাৰ আজি জন্মদিন উদযাপন কৰিবলৈ আহিছে, কিন্তু আপোনালোকে যিহেতু প্ৰশ্ন কৰিছে এইবাৰ অসমত তেনেকুৱা কোনো বেলেগ চিন্তা কৰিব লগা পৰিৱেশে নাই কাৰণ ইয়াত বিকল্প নাই। একমাত্ৰ বিজেপিৰ নেতৃত্বত আজি মিত্ৰজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে, সেইটোৱে বাস্তৱ আৰু ইয়াত মহাজোঁট বা বিভিন্ন দল সংগঠনে ইয়াত একো বিট কৰিব নোৱাৰে বা কম্পিট কৰিব নোৱাৰে কাৰণ ৰাইজে নীতি আদৰ্শ থকা নেতাবিলাক বিচাৰে, কাম কৰা নেতা বিচাৰে, যিসকলৰ কৰ্ম সংস্কৃতি আছে তেনেকুৱা নেতা বিচাৰে আৰু কিছুমান ফেচ বিচাৰে যি ফেচে নেকি আগত থাকি অসমখন নেতৃত্ব দিব পাৰিব আৰু সেই ফেচবিলাক আজি কোনো দলৰ তাত নাই। তো সেইকাৰণে আজি মিত্ৰজোঁটৰ যিটো চৰকাৰ এইটো হ'ব, এইটো চিয়'ৰ। ফাৰ্ষ্ট ফেজতো ভাল ফল হৈছে, ছেকেণ্ড ফেজতো হ'ব আৰু থাৰ্ড ফেজত ইয়াতকৈ আৰু অধিক ভাল ফল হ'ব, এইটো আমি আশা কৰিব পাৰে। প্ৰাইম মিনিষ্টাৰ অহাকালি কোকৰাঝাৰত আহি আছে, ইয়াৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মই আপোনালোকক আহ্বান কৰিছোঁ সকলো সহযোগ কৰিব লাগে, ৰাইজক আহ্বান কৰিছোঁ সকলো ইয়াত অংশগ্ৰহণ কৰিব লাগে কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত আহি আছে, সেইটো ডাঙৰ এটা আমাৰ কাৰণে এটা খবৰ। তো এইকাৰণে তেখেতৰ পদধূলিয়ে আমাৰ কোকৰাঝাৰখন বা বড়োলেণ্ডখন আৰু এক খোজ আগুৱাই লৈ যাব। তেখেতৰ আজি সেই আগমনে আমাক উৎসাহিত কৰিছে আৰু তেখেতৰ যিটো ইয়াত উপস্থিতি সেইটো আমাৰ বড়োলেণ্ডৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজক একত্ৰিতভাৱে শান্তি সম্প্ৰীতি নিৰাপত্তাৰে আগুৱাই যোৱাত সাহস দিব। এইটোৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি কোকৰাঝাৰলৈ স্বাগতম কৰিছোঁ। থেংক ইউ। गासैजोंबो लोगोसे जौगानायनि लामायाव इउपिपिएल सरकारनि दान मोननैयाव मावफुंनाय मावफारिफोर क'क्राझार नोगोरखौ गोजोन नोगोर सिटि अफिस महरै फोसावनाय जाबाय। फै जों बयबो खौसेयै बिटिआर हालामाव गोजोन खौसेथि आरो जौगानायनि थाखाय इउपिपिएल हानजानो ट्रेक्टरनि सावगारियाव गावबा गावनि बेसेन गोसा भटखौ होनानै देरहासार होबावदिनि।